নমস্কাৰ, মোৰ নাম শ্ৰী উত্তমা শৰ্মা। সংগীত কানন লখিমপুৰ এই অনুষ্ঠানটোৱে আয়োজন কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত মোৰ নিৰ্বাচিত কবিতাৰ শিৰোনাম সবাতোকৈ আপোন। কবি নৱকান্ত বৰুৱাদেৱ। সবাতোকৈ আপোন। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, দেৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তিৰ আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰেই মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত। ধন্যবাদ।